গাইজ থাম্বনেলত দেখি আপোনালোকে গম পাইছে আমাৰ ঘৰত এটা চোৰ সোমাইছিল নৱেম্বৰ মাহত আৰু সেইটোকে আমি বনাবলৈ নগাঁৱলৈ আহিছিলোঁ। দুটা প্ৰেছাৰ কুকাৰ আৰু এটা কেৰাহী এনেকৈ লৈ গৈছিলে আৰু চোৰে। আৰু এইফালেদি আপোনাৰ ফাঁক আছে দেখিছেনে, সেইফালেদি সোমাইছে চাগে, কাৰণ এইফালেদি ব্লক কৰিব লাগিব এইটো ৰাস্তাটো। গাইজ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো ভালে আছে আৰু আমি ভালে আছোঁ। এতিয়া আমি নগাঁৱত আছোঁ আৰু বজাৰৰ ফালে গৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো। গাইজ ইয়াত মানে ব্ৰইলাৰৰ কেজি 200 টকা, আমাৰ তাত 300 টকা, সেইকাৰণে ইয়াতে মানে 300 টকা, সেইকাৰণে ইয়াতে খাই লওঁ আৰু ন। গাইজ মানে কি কয়, কেজি 200 টকা নহয়, ইয়াতো আপোনাৰ দাম বাঢ়ি গ'ল বুলি পিছতে গম পালোঁ। মানে ডিপুৰ নিচিনা দামেই হ'ল আৰু মানে 280 টকা কেজি হৈ গ'ল। দেখিছে নহয় এইফালে এইকেইটা মানে থৈ দিছিলে ইয়াতে, মই ভাবিছোঁ এইকেইটা কি হয় থৈ দিছে নেকি বেছি বুলি। কিমান টকাত বোলে 10 টকা দিয়ক লৈ যাওক বোলে। এইটো অলপ ধুনীয়াকৈ এইটো বাকলি চাকলি গুচাই খাব পাৰি ধুনীয়াকৈ, এই দেখিছে নহয়। খাই দিম আৰু মই মনে নাখায় আৰু বনাব এতিয়া। এইবিলাক এতিয়া বজাৰখিনি উলিয়াই আছে তেখেত বিয়াত বহি লৈ বা বহুত। আমি একদম মানে ঘূৰি গৈছিলোঁ ম'ম' বিচাৰি, ম'ম' মানে একদম নাপালোঁ আৰু। এটাই কয় ইয়াত পাব, এটাই কয় ইয়াত পাব, এনেকৈ মই ঘূৰোঁতে ঘূৰোঁতে এঘণ্টা হ'ল আৰু এতিয়া ভাগৰ লাগি গৈছে। ঢাকনি মাৰা 3 বছৰ হৈ গ'ল, এতিয়া উঠাই চাওঁ হৈছেনে নাই বাৰু। 3 বছৰ কমপ্লিট। জাং জাংকৈ গৈ থকা ব্ৰইলাৰৰ ঠেংকেইটা বনিছে আৰু এতিয়া হ'বই আৰু খাবলৈ। ৰখক গৈ আছোঁ, এইফালে মাতিছে নহয়, আৰু এবছৰ লাগিব। ইয়াতে বহি আছে আৰু এই গাড়ীত খেলিব লাগিছে। এই গাড়ী এখন লাগে বুলি কৈছিলে বুজিছে মা। গাড়ীখন লোৱা মানে গাড়ী দোকান এখন আছিলে তাতে গিফ্টৰ, তাত চাই আছে মানে, চাই তাৰপিছত সিফালে চাই ৰখি আছিলে। এই মাংসৰ দোকানখনৰ ওচৰতে আছিলে, ৰখি আছিলে চাই। তুমি এখনকে খেলাচোন, খুলি গ'ল নহয়, তুমিয়ে ভাঙিছিলা দেই, কাইলৈ আনি দিম দেই। আৰু ইয়াক সেই গেলামাল দোকানতে চকলেট এটা দিলে, কথা কৈ আছিলে যে বেছি। গাইজ পিছদিনাখন ৰাতিপুৱাই আমি কাঠৰ দোকানলৈ ওলাওঁ আৰু কাঠৰ মিস্ত্ৰীজনক লগত লৈ লৈছোঁ, কাৰণ আমি কাঠ চাঠ একো চিনি নাপাওঁ, সেইকাৰণে মিস্ত্ৰীজন লগত থাকিলে ভাল হ'ব। আৰু এইফালে কাঠৰ দোকান পালোঁগৈ, গৈ দেখিছোঁ কাঠৰ যিহে জুই চাই দাম, ঘৰতো ল'বতো লাগিব, সেইকাৰণে আমি ইয়াৰ পৰা কিনি ল'লোঁ আৰু AC বৰ্ডখনৰ লগত লৈ গাড়ীত উঠাই দিলোঁ। আৰু এইখিনিৰ পৰা আমি খোজকাঢ়ি টাইলছৰ দোকান বিচাৰি ফুৰিছিলোঁ, কাৰণ টাইলছ কেইখনমান ল'বলগীয়া আছিলে। এটা ৰুমত টাইলছ অকণমান লগাব লগা আছিলে, সেইকাৰণে ভাবিছোঁ এইবাৰে লগাই লওঁ, সেইকাৰণে বিচাৰি ফুৰিছিলোঁ। পাছত গৈ পালোঁগৈ টাইলছৰ দোকানখন, আৰু টাইলছ কেইখনমান লৈ আমি একেবাৰে গাড়ীত উঠাই দিলোঁ সেইখন গাড়ীতে, আৰু আহি ঘৰ পালোঁ। আৰু আহি পোৱাৰ লগতে একদম ভাত চাত ৰেডি কৰি ৰাখিছে সুমনে। এইফালে ভাজি, ভাতকেৰেলা আৰু এইফালে ফ্ৰাই, দালি এইবিলাক বনাইছে, আৰু এইফালে কচু বনাইছিল। ভাত চাত খাই ল'লোঁ গাইজ। তাৰপিছত এইবিলাক দেখিছে নহয়, বহুত লেতেৰা হৈ আছিলে আৰু কালাৰবিলাক বেয়া হৈ গৈছিলে, সেইকাৰণে কালাৰ অলপ লৈ আহিছিলোঁ আৰু মই লগাই দিম বুলি লগতে ষ্টাৰ্ট কৰি দিলোঁ লগোৱা। কৰোঁতে আৰু গধূলি হ'বলৈ হ'ল, আৰু দেখিছে নহয় এইবিলাক ধুনীয়াকৈ কালাৰ কৰি দিলোঁ, আৰু বাকী আছে বাৰু অলপ, সেইখিনি কালি কৰি দিম।